নমস্কাৰ ৰিম্পিছ গাৰ্ডেনিং এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ ঘৰৰ ইটো সিটো কামৰ কাৰণে আৰু নতুন বছৰ মাঘৰ বিহু এই ব্যস্ততাৰ কাৰণে একো ভিডিঅ' দিব পৰা হোৱা নাই প্ৰায় এমাহ মানে হ'ল একো ভিডিঅ' বনোৱাও হোৱা নাই দিয়াও হোৱা নাই চেনেলটোত আশা কৰিছোঁ আপোনালোকৰ সকলোৰে নতুন বছৰ আৰু মাঘৰ বিহু ধুনীয়াকৈ পাৰ হৈ গ'ল দেৰিকৈ হ'লেও নতুন বছৰ শুভেচ্ছা যাচিছোঁ সকলোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলক আপোনালোকে ভবাৰ ধৰণে যাতে এই বছৰটো ধুনীয়াকৈ পাৰ হৈ যায় আৰু নতুন ঘৰটোৰ কাম প্ৰায় শেষ হৈছে একেবাৰে লাষ্ট কামখিনি চলি আছে আৰু ফিনিচিং কামখিনি তাৰ নতুন ঘৰৰ কামৰ লগে লগে এই ফুলখিনি থবৰ কাৰণে এটা ঘৰ বনোৱা হ'ল গ্ৰীণ নেট দি বাঁহৰ এটা মানে গ্ৰীণ হাউচ বনোৱা হৈছে হেতুকে অলপ মই ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাম বুলি এতিয়া শেষ হ'লগৈ কামখিনি শেষ হ'লগৈ কিন্তু লাষ্টৰ কামখিনি আছে মানে ফুলখিনি চিজিল কৰা কিবা কিবি এইখিনি কাম আছে ৰং চং দিয়া সেইখিনি পিছত আকৌ এদিন দেখুৱাম প্ৰথমতে কেনেকৈনো আৰম্ভ কৰিলোঁ কোনখিনি জেগাত বনালোঁ কেনেকৈ বনোৱা হৈছে কিমাননো খৰচ পৰিছে গ্ৰীণ হাউচটো বনাওঁতে সেইখিনিকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি আৰু বাকী সেই ছিজনেল ফুলবোৰ ফুলি আছে গোলাপখিনিও ধুনীয়াকৈ ফুলিছে কিন্তু একেবাৰে যত্ন লোৱা হোৱা নাই ফুলনিত মানে সোমাবলৈ সময় নাই অকল পানী দিয়া হৈছে আৰু বাকী একো কৰিবলৈ সময় নাই ধূলি বালিও ইমান বেছি হৈছে গোটেই পাতবোৰ একেবাৰে লেতেৰা হৈ আছে ঘাঁহ বনো গজি আছে সেইখিনি কৰিবলৈ সময় হোৱা নাই কিন্তু ধুনীয়াকৈ ফুলি আছে আৰু এইখিনি কালঞ্চুখিনিও ফুলিছে কাটিঙৰ পৰা কৰাখিনিও সেই ফুলিছে আৰু অলপ কলি আহিছে কিছুমানত ফুল এতিয়াও ভালকৈ ধৰা নাই যিখিনি ফুল হৈছে সেইখিনি মই এফালে আনি থৈছোঁ যাতে চকুত পৰাকৈ থাকে দেখি ভাল লাগে আৰু হাইব্ৰিডখিনিও ফুলিছে আৰু বাকীবোৰত কলি ধৰিছে ফেব্ৰুৱাৰী মানলৈ ফুলিব চাগে আৰু এইখিনি নেষ্টাৰচিয়ামখিনি এইখিনিও গোটেইখিনি ধুনীয়াকৈ এতিয়া ফুলিবলৈ লৈছে দুজোপামানত অকণমান বেছিকৈ ফুলিছে কাৰণ অগা পিছাকৈ পুলিবোৰ হৈছিল যে সেইকাৰণে দুজোপামানত অকণমান আগতীয়াকৈ বেছিকৈ ফুলি গৈছে বাকীকেইটাতো কলি আহিছে অলপ সেইকেইটাও ফুলি যাব এতিয়া দেখিবলৈ অকণমান ধুনীয়া লগা হৈছে বাকী গোটেই ফুলখিনি এফালে থোৱা হৈছে এইখিনি আকৌ চিজিল কৰিব লাগিব পিছত আৰু গ্ৰীণ হাউচটো বনাবলৈ এইখিনি জেগাই লোৱা হৈছে আগতে এবাৰ দেখুৱাইছিলোঁ ভিডিঅ'টোত যে এইখিনি অকণমান ফুলখিনি আঁতৰাই পুলিবোৰ আঁতৰাই চিজিল কৰা হৈছে জেগাখন এইকণতে কিবা এটা কৰিব লাগিব বুলি তাতে এয়া বাঁহৰ এয়া খুটা পুটা হৈছে জেগাখন এনেকৈ দীঘলীয়াকৈ লোৱা হৈছে আৰু অকণমান মাটিও পেলোৱা হৈছে 3 গাড়ীমান মাটি পথাৰৰ মাটি পেলোৱা হৈছে এনেকৈ দীঘলকৈ ৱালৰ কাষে কাষে গ্ৰীণ হাউচটো বনাবলৈ লোৱা হৈছে যাতে ঘৰটোও ঢাক খাই নাযায় তেনেকুৱা হিচাপত জেগাখন লোৱা হৈছে বাকী এইখিনি এতিয়া কৰি থাকিব 3 দিনমান লাগিব গোটেইটো আজৰি হওঁতে মই গোটেইখিনি অলপকৈ ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু তাৰ পৰা গোটেইখিনি একেলগ কৰি দেখুৱাম একেবাৰে শেষলৈকে আৰু নতুন ঘৰটোৰ বাৰাণ্ডাৰ পৰা মানে গ্ৰীণ হাউচটো একদম সন্মুখী হৈ থাকিব মানে বাৰাণ্ডাত বহিলেই যাতে গ্ৰীণ হাউচটোত থকা ফুলখিনি দেখা পাই থাকে তেনেকুৱা এটা হিচাপত ৰখা হৈছে বনোৱা হৈছে আৰু মাটি পেলোৱা হ'ল মাটিখিনি পেলাওঁতে মানে কি হ'ল গধূলি সময়ত পেলাইছিলে তেতিয়া পইনচেটিয়া থোৱা লাইনটোত পইনচেটিয়া এজোপা ভাগি গ'ল এইখিনি গোটেইকেইটা ডালেই ভাগি গ'ল আৰু পইনচেটিয়াজোপা এজোপাতে বহুত ধুনীয়াকৈ ফুলিছিলে আৰু এইটো কাটিঙৰ পৰা কৰা আছিল গোটেই লাইনটোত থকা তাৰে সন্মুখৰ জোপাই ভাগি গ'ল আৰু এতিয়া ফুলি থকা আছে তথাপিতো মই বুটলি পেলাই পচাবলৈ যত্ন কৰিম আৰু বাচনে নাবাচে নাজানো কাৰণ ফুল আহি থাকিলে ফুল অহা সময়ত পটককৈ শিপা নোলায় তথাপিতো যত্ন কৰি চাম বেয়াও লাগিছে কিন্তু উপায় নাই কিন্তু গুৰিটো ভগা নাই গুৰিটো ধুনীয়াই হৈ আছে ডালকেইটাহে ভাগি গ'ল মই সেইকাৰণে গুৰিটো মুকলিকৈ এনেকৈ উলিয়াই লৈ চাইছোঁ যে টানেই হৈ আছে আৰু ওপৰত ভালকৈ কাটি লৈ তাতে ফেভিকল অলপ লগাই দিছোঁ যাতে শুকাই নাযায় এইখিনি আজিৰ দিনটোত মিষ্টেকেতে এইখিনি কৰিলে বাঁহখিনি বান্ধিলে মই নতুনকৈ বাঁহ ছডাল কিনা হৈছে গ্ৰীণ হাউচটোলৈ বুলি বাকী বাঁহ আছিলেই ঘৰৰ কামত চাং পাতোতে বহুতখিনি বাঁহ আছিল তাৰে অলপ বাঁহ লৈছে আৰু ঘৰতো বাঁহ গছ এজোপা আছিল তাৰ পৰাও কেইটামান 3-4টামান বাঁহ ল'লে মুঠতে 12-13টামান বাঁহ ইয়াত দৰকাৰ হৈছে আৰু ঘৰৰকেইটা অৱশ্যে ইমান স্বাস্থ্যৱান নহয় সেইকাৰণে বেছি ল'ব পৰা নাই ক্ষীণ হয় বাঁহকেইটা সেইকাৰণে যিমান পাৰে ঘৰৰ পৰা লৈছে নতুনকৈ 6টামানহে কিনা হ'ল আৰু চাইজটো মানে গ্ৰীণ হাউচটোৰ 17 ফুট বহল আৰু 27 ফুট দীঘল অকণমান ডাঙৰকৈ বনোৱা হৈছে আৰু সেইকাৰণে বাঁহ অলপ সৰহকৈও দৰকাৰ হৈছে আৰু ডাঙৰকৈ বনোৱাৰ কাৰণ হৈছে মানে ইয়াত আমাৰ ঘৰটোত
ৰাতিপুৱাৰ পৰা আবেলিলৈকে ৰ'দ পৰি থাকে কাৰণে বহুতখিনি ফুল কিছুমান ৰুব নোৱাৰোঁ মানে যিখিনি কম ৰ'দ লাগে ছাঁ জেগা লাগে সেইকাৰণে ডাঙৰকৈ দিছোঁ যাতে গোটেই ফুলবোৰ ইয়াত ৰুব পৰা যায় আৰু এইখিনি নেট অনা হৈছে নেটখিনি 50 মিটাৰ আছে ইয়াত 10 ফুট ওখ সাইজৰ তেনেকুৱা 50 মিটাৰ আছে গোটেই বান্ডলটোৱে অনা হৈছে আৰু ইয়াত 4000 লৈছে এনে 1 মিটাৰত কিনিবলৈ হ'লে 100 টকাকৈ লয় সেইকাৰণে এইখিনি গোটেইখিনি নালাগিব অৱশ্যে নেটখিনি কাৰণ ইহঁতে কৈছে হিচাপ কৰিছে আধা মানহে লাগিব মানে 25 মিটাৰ 30 মিটাৰ মানহে লাগিব ইয়াত বাকি থাকি গ'লে ৰাখি থৈ দিব লাগিব পিছত আকৌ এইখিনি পচিলে বা বেলেগত ক'ৰবাত দিবলগীয়া হ'ব পাৰে সেইকাৰণে তেনেকৈ দিব লাগিব সেইকাৰণে আন্দাজটো ইমান গম পোৱা নাই যে খৰচটো কিমান পৰিলে আচলতে আৰু মাটি তিনি গাড়ী ইয়াত দৰকাৰ হোৱা নাই অলপ ইফালে সিফালেও মিলাই দিয়া হৈছে সেইকাৰণে ইমান খৰচটো গম পোৱা নাই কিন্তু মানে বস্তুখিনি আনোতে যিমান হৈছে তাত মিস্ত্ৰীক মই এইখিনি কাম কৰা মানুহখিনিক বেছিকৈ দিবলগীয়া হৈছে পইচাটো আৰু এয়া প্ৰায় 4 দিনৰ পিছত এইটো হ'ল নেট বান্ধি হৈ গ'ল বাঁহৰ কামো হৈ গ'ল আৰু মাটিখিনিও মিলাই মেলি হৈ গ'ল কিন্তু অলপমান ৰং চং কৰা কাম আছে সেইখিনি মই পিছত নিজে কৰিম আৰু এজোপা বেগম বাহাৰজোপা একেবাৰে সন্মুখতেই থাকি গ'ল এজোপা ইমান ধুনীয়াকৈ কলি পেলাই আছে আৰু ইমান বেছি কলি পেলাই আছে যে উঠাই পেলাই বেলেগ ক'ৰবাত ৰুবলৈ মন নগ'ল ইয়াতে ৰাখিম কিবা এটা ডিজাইন দি পেলাই এনেকৈ ৰাখিব লাগিব আৰু ভিতৰতো এজোপা বেগম বাহাৰ আছে মাজতে মানে দৰ্জাখন এইফালেদি এনেকৈ সোমাই গৈ একেবাৰে মাজতে বেগম বাহাৰজোপা আছে সেইজোপা তেনেকৈ গোল কৰি ৰাখিব লাগিব বহুত কলি পেলাইছে আৰু গোটেইখিনি ফুলিব আছে ইমানেই ধুনীয়া লাগিব আগৰবাৰতো সেই তেনেকৈ ফুলিছিল আৰু মাজতে এজোপা কলো আছে কলজোপা জাহাজী কল হয় বেছি ওখ নহয় বুলি কৈছিল যেতিয়া আনিছিলোঁ দুটা পুলিও আছে যদি দৰকাৰ হয় পিছত উঠাই পেলাই বেলেগত দিম এতিয়া অৱশ্যে জেগাও নাই বেলেগত দিব পৰাকৈ আৰু অকণমান বৰষুণৰ ছিজনটো আহক তেতিয়া উঠাবলৈ ভাল হ'ব এতিয়া বেলিটো একদম পূৰা মোৰ মূৰৰ ওপৰতে আছে কিন্তু এই নেটখন দিয়াৰ কাৰণে ইমান বেছি ইয়াত ৰ'দটো পৰা নাই আৰু ফুলখিনি এতিয়া অকণমান কষ্টটো কম পাব কিন্তু বাহিৰত ইফালে সিফালে পূৰা বহুত বেছি ৰ'দ মানে এইখিনি সজাবলৈ বহুতখিনি বাকী আছে আৰু এইফালে ৱালখনৰ য'ত ৱালখন শেষ হৈছে তাৰ পৰাহে নেটখন দিয়া হৈছে আৰু এইবোৰ খুঁটাবোৰ মই ৰং কৰিছোঁ অলপমান ৰং গ্ৰিলত দিয়াৰ ৰং আছিল সেইকেইটা ইয়াত কৰিছোঁ বাকীখিনিতো কৰিব লাগিব লাহে লাহে কৰি থাকিম এই ৱালখনত ৰং কৰি ইয়াতে ওলমাই থোৱা কিবা কিবি দিম ভাবিছোঁ নহ'লে বগাই যোৱা লতা ফুল কিবা দিওঁ বুলি ভাবিছোঁ এই ফালটো এই যিটো ঘৰটোৰ পৰা দেখি থাকি সেই ফালটোত মই বেলেগ এটা মানে এনেকৈ জেওৰা দিয়া নিচিনাকৈ এখন চালি দিম বুলি ভাবিছোঁ নহবা ৰছী বা তাঁৰেৰে বান্ধি এনেকৈ দিম বুলি ভাবিছোঁ যাতে ফুলখিনি দেখা পাই থাকে একেবাৰে ঢাকি নিদিওঁ বুলি ভাবিছোঁ আৰু সেইফালে পৰা পূব ফালৰ পৰা ৰ'দটো অকণমানকৈ পৰিব মানে ফুলখিনিৰ কাৰণে ভাল হ'ব একেবাৰে ৰ'দ নপৰিলেও বেয়া হ'ব যে সেইকাৰণে পূব ফালৰ ৰ'দটো যাতে আহে তেনেকুৱাকৈ ৰাখিম বুলি ভাবিছিলোঁ আৰু এইটো ঘৰটো চৰাইৰ কাৰণে বনোৱা ঘৰটো একেবাৰে বাহিৰত পৰি মেলি অৱস্থা নাইকিয়া হৈ গ'ল এইটোকো অকণমান ৰং দিব লাগিব চাফা চিকুণ কৰি আৰু এই ডালটো আম এজোপাৰ ডাল কটা হৈছিল আম গছৰ ডাল আৰু সেইকাৰণে ডালটো ইয়াতে থৈ লৈ এইটো এনেকৈ ৰং কৰি পেলাই এটা ডিজাইন এটা দিব পৰা যাব তাতে কিবা কিবি হেং কৰিও থ'ব পৰা যাব সজাব পৰা যাব এইখিনি পিছত কৰিম যেতিয়া গোটেইখিনি সজাই মেলি হ'ব তেতিয়া আকৌ এবাৰ দেখুৱাম এতিয়া এনেই কেনেকৈনো বনাইছোঁ ডিজাইনটো আৰু ক'ত বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আশা কৰিছোঁ ভাল পাব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ